কিছু নতুন সংযোজন কৰা হ'ল আমাৰ স্কুলত। এয়া হ'ল কাৰ্পেট। দুটা ক্লাছৰুমত কাৰ্পেট বাকী আছিলে, আজি কাৰ্পেট কেইটামান আনিলে। কাৰণ ঠাণ্ডা আহি আছে, ঠাণ্ডাত ল'ৰা ছোৱালীৰ কিছুমান প্ৰব্লেম হয়, সেইকাৰণে ক্লাছৰুমত কাৰ্পেট বিছাব। এয়া আনিলে দুটা ক্লাছৰুমৰ কাৰণে। বাকী কেইটা ক্লাছৰুম অফিচ ৰুমত তেনে কাৰ্পেট আছিলে, মাত্ৰ দুটা ক্লাছৰুম বাকী আছিলে আমাৰ। ক্লাছ 5 আৰু 4 ক্লাছৰুম বাকী আছিলে, ক্লাছ 4 আৰু 5ৰ কাৰণে কাৰ্পেট আহি গ'ল। এইটো আমাৰ অফিচ ৰুমৰ কাৰণে গ্ৰীণ, বাকী ক্লাছৰুমৰ কাৰণে ৰেড কাৰ্পেট। এয়া চাওক, ৰেড কাৰ্পেট। ফাইনেলি আমাৰ ক্লাছৰুমত কাৰ্পেট লৈ গৈ আছে ল'ৰা ছোৱালীয়ে। চাওক, এটা এটা কৰি লৈ যোৱা, হুলস্থুল নকৰিবা, যোৱা যোৱা যোৱা। এয়া ক্লাছৰুমত লৈ গৈ আছে কাৰ্পেট। আৰু আছেনে নাই? নাই, লৈ যোৱা দুটা ক্লাছৰ কাৰণে কাৰ্পেট। আহা আহা আহা, এয়া চাওক আপোনালোকে। কাৰ্পেট বিচৰাৰ কাম আৰম্ভ হৈ গ'ল। এয়া ক্লাছৰুমৰ পৰা বেঞ্চ টেবুল এইবোৰ বাহিৰত লৈ গৈ আছে, ল'ৰা ছোৱালীও খালী কৰি দিয়া হ'ল। এইটো ক্লাছৰুম, এনে ক্লাছৰুমৰ মজিয়াটো বেয়া নাছিলে, হয়তো আপোনালোকে ক'ব যে মজিয়াটো বেয়া হৈছে কাৰণে আপোনালোকে কাৰ্পেট দি চাব। এনে মজিয়াটো চাওক, মজিয়াটো বেয়া নহয়, মজিয়াটো ভাল আছে। লাহে লাহে, মজিয়াটো এনে ভাল, তথাপিও আমি কাৰ্পেট বিছাম। তাৰমানে ঠাণ্ডা আহি আছে, অলপ প্ৰব্লেম হয়। ল'ৰা ছোৱালী চেণ্ডেল লৈ আহে, জোতা পিন্ধি আহে, মাটি চাটি সোমাই ৰুমটো বেয়া হৈ যায়। সেইকাৰণে বাহিৰত চেণ্ডেল থোৱাৰ ব্যৱস্থা কৰিম। চেণ্ডেল থ'বলৈও আমি কিবা এটা চেণ্ডেল বাহিৰত থাকিব। চেণ্ডেল থোৱাৰ কাৰণে ইয়াতে ৰেক এটা বনাই দিব ছাৰে, আজি কৈছে। 2-3 দিন পিছত সেইটো ৰেকৰ ব্যৱস্থা কৰি দিয়া হ'ব। চেণ্ডেল ল'ৰা ছোৱালীয়ে ৰেকত থ'ব আৰু ইয়াতে ক্লাছৰুমত সোমাই যাব। আৰম্ভ হৈ গ'ল। আমাৰ এই হেড ছাৰেও কামত লাগি গৈছে আজি। এয়া আমাৰ সিং ছাৰ। লাইটটো দিম নেকি ছাৰ? আৰম্ভ হ'ল। ইয়াৰ ওপৰত আমি বেঞ্চ দিম। হয়তো আপোনালোকে ভাবি যে কাৰ্পেটত বহুৱাই হয়তো ল'ৰা ছোৱালী ক্লাছ কৰিম, তেনেকুৱা নহয়। ইয়াৰ ওপৰত আমি বেঞ্চ বিছাম। বাহিৰত দিয়া, বাহিৰত দিয়া। বাছ, এইফালে অলপ খালী আছিলে, এইখিনি ভৰাই দিয়া হ'ল। এই চেণ্ডেল কাৰ, এইবোৰ চেণ্ডেল কাৰ, চেণ্ডেল কাৰ। বাছ, কি সুবিধা লাগে এটা স্কুলত? ইয়াতকৈ কি সুবিধা লাগে বাইদেউ আপুনি কওক? আৰু কি বাকী আছে আমাৰ স্কুলত? আৰু কিবা লাগে নেকি তোমালোকৰ? কোৱা, কি লাগে? আৰু কি লাগে? চবেই পলাই আছে, একো নালাগে, এইটোৱে বেছি। এইটো সম্পূৰ্ণ ক্লাছৰুম। এতিয়া ইয়াৰ ওপৰত আমি বেঞ্চ দিম। ইয়াচিনৰ বেমাৰৰ কাৰণেতো এইবোৰ কৰা হ'ল, ঠাণ্ডা লাগে ইয়াচিনৰ। অৱন্তত আমাৰ ক্লাছৰুমৰ কাম শেষ হ'ল। এইটো আমাৰ ক্লাছৰুম, ক্লাছ 5 এইটো। ক্লাছ 6টো কালি বিছাম, আজি সময় বেছি নাই, বহুত সময় লাগি যায়, ল'ৰা ছোৱালী ক্লাছ বন্ধ হৈ থাকে। এইটো আমাৰ ক্লাছৰুম এতিয়া অলৰেডি ৰেডি হৈ গ'ল। ক্লাছ 5। হাই দিয়া এবাৰ, সকলোৱে হাই দিয়া, সকলোৱে হাই। এইটো আমাৰ ফাইনেলি ক্লাছৰুমৰ এনেকুৱা অৱস্থা হ'ল আজি। বেগবোৰ তেওঁলোকে এনেকৈ থৈ দিছে ছাইড দি, এনেকৈ। ভাল লাগিলে নে নাই আজি তোমালোকৰ? ভাল লাগিলে ন? এইটো পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব কাৰ? দায়িত্ব? পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব কাৰ? তোমালোকে নিজে পৰিষ্কাৰ কৰি ৰাখিব লাগিব। তাৰ কাৰণ এইটো যিহেতু তোমাৰ ক্লাছ, চেণ্ডেল তাতে থৈ দিছে। চেণ্ডেলবোৰ বাহিৰত। কাৰ্পেট বিচোৱাৰ পিছত ল'ৰা ছোৱালী চেণ্ডেলবোৰ আজি এনেকৈ থ'লে, এইটো তেওঁলোকে নিজেই থৈ দিছে।